Hello students, পোন প্ৰথমতে সকলোকে CCMS লৈ স্বাগতম জনালো। সো আজি আমি ডিসকাস কৰিম যে মই অলৰেডি যিখিনি আমাৰ ক্লাস গ্ৰুপত মই যিখিনি কোৱেশ্চন দিয়া আছিল সো সেই কোৱেশ্চনখিনি আজি আমি সলভ কৰিবলৈ ট্ৰাই কৰিম। ওকে, মই কোৱেশ্চন দিছিল MCQ অনলি 5টা কোৱেশ্চন দিছিল আৰু সেই 5টা কোৱেশ্চনৰ ভিতৰত আজি সেই কিটাকে আজি ডিসকাস কৰিম। সো আৰম্ভ কৰো। সো সকলোৱে চাগে পেপাৰখন চালা। সো এতিয়া পেপাৰখন কোৱেশ্চনখিনি লিখিলে ভাল হ'ব। So paper khonot assamese aru english duita medium te likha ase but moi english medium te likhi lasu so bujhate duita medium te kom thik ase. So our first ki ase je target SSLC 2024 subject mathematics by concept clear maths and science orthat amar CCMS e ever সংকল্প লৈছে যে যি সকল HSLC 2024 ক্যান্ডিডেট আছে সো তেখেতসকলৰ maths subject টো সহায় কৰিব ঠিক আছে. So আমি ফাৰ্স্ট আৰম্ভ কৰো তেতে ফাৰ্স্ট কোৱেশ্চনটো আছে যে if root over 2025 is equal to 45 then root over 20.25 will be a 45 b 4.5 c 0.45 and d 0.045 okay আমরা কইছে যে যদি root over 2025 is equal to 45 হয় তেন্তে root over 20.25 will be অর্থাৎ 2025 root over 2025 equal to কিমান হ'ব আমাক কৈছে. সো আমি ফার্স্ট কোৱেশ্চনটোৰ পৰা এটা বস্তু গম পাইছে আনসাৰ কিটা মতে 45 আছে অৰ্থাৎ আনসাৰটো কবাত নহয় কবাত 45 লাগি আছে হেতু ফার্স্ট আমি বুজি লব লাগিব. নেক্সট চাব লাগিব এতিয়া যেটো পয়েন্টত আছে সো আমি এটো গম পাইছো যে যেটো পয়েন্টত আছে সো আমি এটো হিন্ট পাইছো যে পয়েন্টত আহিবই ঠিক আছে. সো এটা আমি কৰিব লাগে কি এটো হ'ব নে এটো হ'ব. সো 45 টো কেতেও নহয় হেতু আগে গম পালো যেটো ইয়াত পয়েন্টত আছে সো পয়েন্টত টো ওলাবই তে কোনটো হ'ব আমাৰ কনফিউজ লাগিব পাৰে. সো 4.5 পূৰণ কৰিলেও আহি যাব 20.25 অহাৰ চান্স আছে. সো 0.45 কৰিলেও আমাৰ মনত এটা বস্তু খেলাব পাৰে যে দুটাৰ আগত পয়েন্ট আছে সো দুটাৰ আগত পয়েন্ট বহুৱাইছো ঠিক আছে. সো আমাৰ তেনেকা কনফিউজ আহিব পাৰে. এতিয়া আমি কি কৰিব লাগিব যে আমি ফার্স্ট পূৰণ কৰিব লাগিব যে কি 4.5 এটা যেহেতু 45 এ আছে সো 45 দুটা পূৰণ কৰিলে আমি কি পাও 2025 পাও. গতিকে 45 ফার্স্ট কি কৰিব লাগিব এনেকে পাতি জাস্ট এনে সাইডত 2025 এনেকে পাতি চাম ঠিক আছে. এতিয়া আমি কম যে কেটা আগত পয়েন্ট আছে দুটা আগত বহুৱাইছলো আমাৰ কনফিউজনটো আঁতৰাবৰ কাৰণে মই দেখাই দিছো. ওকে দুটা আগত বহিছে. এতিয়া আমি দুটাৰ আগত পয়েন্ট কেতিয়া বহাও পূৰণ কৰি যেতিয়া দুটা আগত থাকে দ্যাট মিন্স কি এটো এটা থাকিব হয়নে 4.5 into 4.5 is equal to 20.25 so answer to is okay. so answer to ওলাই গল. so 4.5 ওলাব. জাস্ট মই কনফিউজনটো আঁতৰাবৰ কাৰণে এনেকা চেক কৰিবলৈ কৈছো. so চেক কৰিবলৈ এটো কোনো কথা নাই বাট মই এটা কম যে এইটো অহাটো কম্পালসৰি এখিনি প্ৰায় প্ৰতিখন পেপাৰতে কম্পালসৰি মানে মই নকওঁ যে আহিবই বুলি সো বাট চান্স আছে মানে কিছুমান টেস্ট পেপাৰতো আহে বা আমাৰ কিছুমান এক্সামতো আছে এটো আছে ঠিক আছে. সো নেক্সট টু চাও নেক্সট টু কি says যে the HCF of 135 and 225 is A 30375 B 45 C 15 D 945 okay. so which is right answer. so মই কম যে আমাক কি দিছে HCF 135 and 225 or HCF ঠিক আছে. আমাক উলিয়াব কি কৈছে যে 135 and কি দিছে 225 or HCF উলিয়াব দিছে. এতিয়া আমাক যেটো অপচনাল কোৱেশ্চন দিছে আমাক এটো কোৱা নাই যে বেলে কিবা মেথড লগাই পিনে কৰিব. আমাক জাস্ট কি কৈছে এনসাৰটো লাগে আমাক এনসাৰটো লাগে যেকোনো প্ৰকাৰে আমি HCF উলিয়াব জানো আমি গসাগু উলিয়াব জানো. গতিকে আমি যদি গসাগু উলিয়াও কি হ'ব 135 and কি কৈছে 225 এতিয়া মই এনসাৰটো কৈ দিছো যে এনসাৰটো হ'ব 45 বাট আমি বহিখনত কৰি এবাৰ চাব লাগিব কাৰণ মই মুখস্থ আছে মই কোৱেশ্চনখিনি কৰাৰ আগত তোমালোকক ভিডিও বনোৱাৰ আগত মই নিজে সলভ কৰি চাই লৈছো সলভ কৰি চোৱাৰ কাৰণে মোৰ মনত আছে বাবে মই 45 দিছো বাট এক্সামত তো হেতু নহব. সো এক্সামত কি কৰিব লাগিব আমি HCF উলিয়াব লাগিব. নেক্সট টু চাও
নেক্সট কি কৈছে the sum of the 0 of the x square minus 2x minus 8 is সো এটো তোমালোকলৈ এই দিছো যেটো আমাৰ বহুপদৰ চেপ্টাৰটোত এটা ফৰ্মুলা আছিল যে এটা বহুপদৰ শূন্যসমূহ হ'ল এই যে যেটো alpha plus beta is equal to কিমান এই যেটো ফৰ্মুলা আছে x square plus alpha plus beta into এই যেটো ফৰ্মুলা এই ফৰ্মুলাটো এটো আমি সলভ কৰিব লাগে বাস কাম হৈ গ'ল সো আমাৰ কোয়াড্ৰেটিক ইকুৱেচনটো কি দিছে সো এটো আসলে ইকুৱেচন নহয় এটা এটা পলিনোমিয়াল আছে বহুপদ সো মই দেখাই দিছো x square minus 2x minus 8 is 8 এটা এটো কি কৰিব লাগিব প্ৰথমে ইয়াৰ শূন্য উলিয়াব লাগিব ইয়াৰ শূন্য উলিয়াবলৈ হলে কি কৰিম আমি ইয়াৰ শূন্য উলিয়াবলৈ হলে আমি এটো ফাৰ্স্ট কি কৰিম এটা এইটো ললে 2 4 গুণ 8 x square minus 4 minus 2 into x minus 8 আছে ওকে কি কৰিম x square minus 4x plus 2x minus 8 এটা ইয়াৰ পৰা x কমন লম ইয়াৰ পৰা কিবা এটা কমন লম সো কমন লৈ আমি যেটা পালো হেকিটা যেটা শূন্য পাম হে শূন্য কিটা কি কৰিব লাগিব হে ফৰ্মুলাটো পুট কৰি পেলাই আমাৰ এটো আনসাৰ ওলাই যাব ঠিক আছে ইয়াৰ আমাৰ নেক্সট কোৱেশ্চন দুটা আছে সো মই পেপাৰখন আকৌ স্ক্ৰিনত দেখাইছো সো যেহেতু ইয়াত বৰ্ডত লিখিবলৈ জায়গা নাই সো পেপাৰটা দেখাইছো সো নেক্সট কোৱেশ্চনটো হৈছে which of the following is a quadratic equation ইয়াত এতিয়া তলৰ কোনটো দ্বিঘাত সমীকৰণ হদিছে সো দ্বিঘাত সমীকৰণ কোনটো আমি এটো উলিয়াব জানিম সো সলভ কৰি জায়গাটা উলিয়াই কৰি দিম ঠিক আছে আৰু নেক্সটটো হদিছে for what value of theta sin theta is equal to cos theta so হেতু তোমালোকে পাৰিবা একদম so sin theta সমান cos theta কেতিয়া হ'ব থিটাৰ মান কিমান হলে sin theta equal to cos theta হ'ব so মই সকলোবোৰ সলভ কৰি এটো কাৰণে দিয়া নাই because মই জাস্ট ডিসকাস কৰি দিছো যেহেতু গ্ৰুপত দিছো বহুতে গ্ৰুপত পোৱা নাই মোৰ চেনেলটো চাই থাকে চেনেলত কিছুমানে পাব গতিকে মই সকলোলৈকে বুলি পেপাৰখন এৰি দিলো সকলোৱে ট্ৰাই কৰিব সো নেক্সট কোৱেশ্চন আহি আছে গ্ৰুপলৈ আহি আছে আৰু গ্ৰুপত দিয়াৰ লগে লগে হেখিনি সলভ কৰোতে মই ভিডিও বনাই আকৌ ইউটিউবত আমি আপলোড কৰিম সো থ্যাংক ইউ